কৰোঁ সকলোৱে ভালে আছে, আমিও ভালে আছোঁ। আজি আমাৰ টিকুৰ জন্মদিন, সেইকাৰণে আমি ভাবিছোঁ মেঘালয় ঘৰত অলপমান ফুৰি আহোঁ। ঘৰতনো গৰম বন্ধটো ক'তো যোৱা নহ'ল। আজি টিকুৰ জন্মদিন, কিমান ইয়াৰ হ'ল? 14 হ'ল, 14 বছৰ হ'লতে আজি। সেইকাৰণে ভাবিছোঁ অকণমান ফুৰি আহোঁ, ক'তো যোৱাও নাই, গৰম বন্ধটো ক'তো নগ'লোঁ। মেঘালয় ফালে যাওঁ, তাত গৈ দেখুৱাম আপোনালোকক। খানা ৰাতিপুৱা উঠি সোনকালে উঠি খানা চানা বনাই লৈছোঁ, বনাই লৈ এতিয়া যাওঁ। এতিয়া আমি গৈ আছোঁ, ঘৰৰ পৰা ওলালোঁ 7টা বাজিছে, ৰাতিপুৱাই ওলাইছোঁ। চুজিকো আমাৰ লগত লৈ লৈছোঁ, একো দিগদাৰ দিয়া নাই, ইমান ধুনীয়াকৈ বহি বহি গৈ আছে। গ্লাছৰ ওচৰত থিয় হয়, এবাৰ চাই থাকে। ঘৰত যে কোনো নাই, সেইকাৰণে আমাৰ লগতে লৈ লৈছোঁ। এতিয়া আমি অকণমান নংপুৰ ওচৰত ৰখিছোঁ। এতিয়া আমি অকণমান কি ক'লা হৈছে চাব, আমি এতিয়া অকণমান ৰখিছোঁ। আমি চাহ খাই লওঁ, চাহ আৰু বিস্কুট আনিছোঁ ঘৰৰ পৰা, বিস্কুট আৰু চাহ খাই লওঁ। গাড়ীখনৰ পৰা নামোতে ইমান ধুনীয়া মেকুৰী এটা লগ পালোঁ, বিস্কুট দিছে। টিকু আৰু বাৰ্বিয়ে বিস্কুট খাই আছে তাই। আমি গৈ পাম আৰু এতিয়া, আৰু টিকু আৰু বাৰ্বিয়ে কেইপেকেটমান চিপছ লৈ লৈছে। আমি নেপাৰ ৰাস্তাটো সোমাইছোঁ আৰু। এইটো চাকচোন বৰাপানীৰ লেক, ইমান ধুনীয়া। ইয়াতে ৰখি চাবও পাৰে আৰু ফটো চটো তুলিব পাৰে, কিন্তু আমি নৰখিলোঁ, গৈ আছোঁ। মেঘালয়ৰ ৰাস্তাবোৰ ইমান ধুনীয়া, ইমান মনোমোহা পৰিৱেশ, ইয়াৰ ৱেডাৰটো ইমান ধুনীয়া। ৰাস্তাবোৰত একো পেকেট চেকেট নাই, চফা চাফ চিকুণ। আমি বহুত ওপৰলৈ উঠি আহিছোঁ, মেইন জেগাডোখৰ পাম আৰু, এইখিনি ভিউ পইণ্ট হয়। সেয়া আমি পাই গ'লোঁ। ইয়াত কোনো ধৰণৰ এণ্ট্ৰি ফিজ নাই, গাড়ী পাৰ্কিঙৰ কাৰণে 200 টকা, স্কুটিৰ কাৰণে 100 টকা। আহি পালোঁ এতিয়া, এইমাত্ৰ আহি পালোঁ, এইফালে জেগা চাই লওঁ, তাত বহি নেকি। জেগাডোখৰ ইমান ধুনীয়া, চাওকচোন ইমান ধুনীয়া। আজি ৰ'দো নাই, বতৰটো ইমান ধুনীয়া হৈ আছে। চুজি চাওঁ। ইয়াত আহি ইমান ভাল লাগিছে, যিমান টেনশ্যন আছিলে সকলোবোৰ দূৰ হৈ গৈছে। ভিডিঅ'ত বা জেগাডোখৰ কেনেকুৱা দেখিছে মই গম নাজানো, কিন্তু ইয়াত আহিলে আপোনালোকে গম পাব, বহুত ধুনীয়া। চবফালে ইমান সেউজীয়া, চাওকচোন অকল সেউজীয়া সেউজীয়া। ইয়াতে বহি যাওঁ, কি ক? আমাৰ গোটেইকেইটাকে তুলিবি। ইমান ধুনীয়া, চাওকচোন ইমান ধুনীয়া, আৰু বতৰো আজি ৰ'দো নাই, ইমান ধুনীয়া। আহিব ধুনীয়া। এতিয়া আমি বৰাপানী এইফালৰ পৰা ভিউটো দেখে, এতিয়া আমি তাৰে সেইখিনি ভিউটো চাম বোলো।
গাড়ীৰ পৰা নামিয়ে গাড়ীৰ পৰা বস্তুবোৰ ওলাই পাতি লৈ আহিছোঁ, বেড কভাৰ লৈ আহিছোঁ। ইয়াতে আমি পিকনিক মনাম। আজি টিকু বাৰ্থডেও আছে। এতিয়া আমি ব্ৰেড আৰু কণী বইল কৰি লৈ আহিছোঁ, ব্ৰেড লৈ আহিছোঁ আৰু মই বাটাৰো আনিছোঁ আৰু ঘৰত বনোৱা জেম, মই পাইনাপেলৰ জেম বনাইছোঁ আনাৰসৰ। এতিয়া আমি খাব ৰেডি কৰি আছোঁ। আমাৰ ছুটিয়ে দিগদাৰ দিছে। চামুচ এটা দিয়া আকৌ। ব্ৰেড জেম লগাই লৈছোঁ, কণী বইল কৰি দিছোঁ, কণী খাই আছে। আমি খাম এতিয়া, এতিয়া আগতে খাই লওঁ। চাউল জেম লোৱা। জেম থাকে ঘৰত বনাই না। পানীটো দেখোন Suji, বাৰ্থডে আজি ইয়াতে চেলিব্ৰেট কৰিম, সেইকাৰণে এইবোৰ অকণমান কিবা কিবি আনিছোঁ। কেক এটা আনিছোঁ সৰু, আৰু এই চিপছ আনিছোঁ, কেক চেক কিবা কিবি আনিছে গোটেইকেইজনী মিলি 3জনী। এতিয়া কেক কাটিব। happy birthday. Happy birthday to Tiku. এইবিলাক কি লাগিছে? সুজি খুলিব। ইয়াতে আমি এতিয়া অকণমান ফুৰিছোঁ, জেগাবোৰ চাই আছোঁ আৰু মানুহ অহাও ষ্টাৰ্ট হৈছে। ইয়াৰ পৰা চাওকচোন, বৰাপানীৰ গোটেই লেকটো দেখে, ইমান ধুনীয়া। ইয়াতে পাথৰৰ এনেকৈ বহিব পৰাকৈ জেগা দি দিছে, ইয়াতে অকণমান দেৰি বহিলোঁ। টায়াৰ জোলনা বনাই দিছে, চাওকচোন, গছত বান্ধি দিছে, ৰছীৰে টায়াৰ দি দিছে। বাৰ্বিয়ে জ্বলি আছে, ইমান ধুনীয়াকৈ বান্ধি দিছে। টিকু বহিবই পৰা নাই। বাৰ্বি হৈ গ'ল নেকি? হৈ গ'ল। Maut. Jana, hebe. Heitut ja, heitut suti hoy. আমি খোজকাঢ়ি থাকোঁতে দূৰত জোলনা দুটা পালে, টিকৰ বাবে তাতে জুলি আছে আৰু অকণ অকণ বৰষুণো দি আছে। বেছি জোৰে দিয়া নাই, অকণ অকণ চিপ চিপকৈ দি আছে বৰষুণ। Kuna. বৰষুণে দি দিলে, বৰষুণত ভিজি ভিজি ইয়াতে আমি এতিয়া এনেকৈ বহি আছোঁ। পুৰা বৰষুণ এবাৰ আহিছে, এবাৰ গৈছে। আমি ছাতিও নানিলোঁ, এখনো ছাতি আনিব পাহৰিলোঁ, দৌৰাদৌৰিকৈ আহিলোঁ। এতিয়া অকণ অকণ বৰষুণ দি আছে, বস্তুবোৰ চব তিতি আছে, এনেকৈ ভিজি আছে। বৰষুণ শেষ হৈ যোৱাৰ পিছত ইমান কুঁৱলী।
টিকু আৰু বাৰ্বি পুৰা খেলি আছে, জুলি আছে দুইজনী। টিকুৱে দৌৰিছে ভাই খেলিকে। এতিয়া আমি পোলাও আৰু মাংস বনাই লৈ আহিছোঁ। এতিয়া মই অকণমান চালাড কাটি দিওঁ, তিয়ঁহ আৰু গাজৰ, বিলাহী আনিব পাহৰিলোঁ, আৰু ইয়াত নেমু কাটি দিছোঁ। এয়া পোলাও বনাই লৈ আহিছোঁ, হ'ল পোলাও। বেছি বনোৱা নাই, পোলাও আৰু মাংস বনাইছোঁ আৰু চালাড কাটিলোঁ। মাংস চিকেন লৈ আহিছোঁ বনাই। ফটকে আছে এইটো মই খাম। মোৰতো ভিজাত বহুত প্ৰব্লেম নাই। তাৰমানে এইখন আজি বিচাৰি মই খাই থাকোঁ। এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল, বৰষুণো কমিলে। তাৰপিছত আমি অকণমান গ্ৰাউণ্ডৰ বাহিৰৰ ফালে ওলাই যাওঁ বুলি ভাবিছোঁ। বহুত ভাল লাগে চল এতিয়া কেইটা এতিয়া 2টা বাজিলে, ক্লজিং টাইম 5:30। আমি অকণমান দেৰি থাকি ঘৰলৈ যাম আৰু এইফালে আছে টিন এখন আছে সৰুকৈ, ইয়াত আপুনি অৰ্ডাৰ কৰিও কিবা কিবি খাব পাৰে। আৰু সৰু সৰু আগফালে দোকান আছে, এইফালে বহিব পাৰে, কেণ্টিনৰ বস্তুবোৰ দিয়ে এইফালে খাব পাৰে আপুনি। লোকেশ্যনটো হ'ল লুমেৰ pyngngad। মই সাঁচি নাম ইমান ভালকৈ মুখত ফুটাও নাই, মই ইয়াৰ লোকেশ্যনটো আপোনালোকৰ বৰ্ডত আছে, মই দি দিম। আৰু ঠিক বৰাপানী পাওঁতে নেপাল ৰাস্তাটো দি আধা ঘণ্টামান সোমাই আহিলেই পাব। আমি তাৰ পৰা ওলাই আহিলোঁ, ওলাই আহি অকণমান আগলৈ আকৌ ৰাস্তা আছে, ইমান ধুনীয়া। আমি অকণমান কি কৰিম, এনেই ফুৰিছোঁ, অকণমান ওলাই যাওঁ সেইফালে আগলৈকে। ভাগৰ লাগিলে আকৌ, আমি ভাবিছোঁ এতিয়া 3টাও বাজিলে, ভাগৰো লাগিছে, সেইকাৰণে অকণমান বৰাপানীৰ ফালে গৈ আৰু ঘৰত গুচি যাম আৰু। বল দৰ্জাখন এতিয়া আমি ইয়াতে অলপমান নামিলোঁ বৰাপানীত, অকণমান ইয়াতে ৰখি অকণমান চাওঁ। আমি আহি থাকোঁতে ৰাস্তাতে ফ্ৰণ্টৰ টায়াৰ পামচাৰ হৈ গ'ল। এতিয়া আকৌ টায়াৰ ওলাইছে, ঠিক কৰিব চব বাহিৰত। আহি থাকোঁতে ৰাস্তাতে আনাৰস বেছি আছিলে, 2টা আনাৰস ল'লোঁ, যোৰা 100 টকাকৈ। আমি আহি পালোঁ, আধা ঘণ্টামানে হ'ল, 9টা বাজিলে। এতিয়া ঘৰ চফা কৰিলোঁ, বাচন বৰ্তন কেইটামান আছিলে সেইখিনিও ধুলোঁ, ধুই মেলি আৰু বহুত ভাগৰো লাগিছে। আৰু আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।